নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ আজিৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, পোষ্ট অফিচৰ যি 919টা গ্ৰামীণ ডাক সেৱকৰ পদ ওলাইছিলে তাৰে এটা নতুন খবৰ আহিছে। এই নতুন খবৰটোৰ লগত ৰিজাল্টত কি এফেক্ট পৰিব সেই ডিটেইলছখিনি মই তোমালোকক দেখাম। তাৰ লগতে আন যিবিলাক ঠাইত অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছিলে আৰু তাৰ যি ৰিজাল্ট আহিছে তাত কাট অফ মাৰ্ক কিমান গৈ আছে, আৰু যদি কোনোবাই নতুনকৈ এপ্লাই কৰিম বুলি ভাবি আছে তো তেখেতলোকলৈ কাৰণে আহিছে নতুন খবৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবা, আৰু যদি ভাল লাগে তেন্তে প্লিজ ভিডিঅ'টো লাইক এটা কৰিবা, আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটোলৈ ভিজিট কৰিছা তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে ব'লাচোন আজি ডিটেইলছটো আমি চাই লওঁ। তো ইয়াৰ কাৰণে তোমালোকে যি www.apppost.in এই ৱেবছাইটটো আছে তোমালোকে ইয়ালৈ আহিব লাগিব। আৰু নতুন খবৰটো হৈছে যে আমাৰ আসাম, বিহাৰ, গুজৰাট, কৰ্ণাটক, কেৰালা, পঞ্জাৱ চাৰ্কুলৰ কাৰণে যি 5 আগষ্ট 2019 পৰা অনলাইন আবেদন প্ৰক্ৰিয়া চলিছিলে আৰু 4 ছেপ্টেম্বৰ 2019লৈকে লাষ্ট ডেট আছিলে, সেই লাষ্ট ডেটটো বঢ়াই পেলাই 16 ছেপ্টেম্বৰ 2019লৈকে ৰেজিষ্ট্ৰেশ্যন আৰু ফিজ পে'মেণ্টৰ ডেটটো বঢ়াই দিয়া হৈছে। আৰু যি অনলাইন আবেদন প্ৰক্ৰিয়াৰ কৰা লাষ্ট ডেট 22 ছেপ্টেম্বৰ 2019লৈকে দিয়া হৈছে। অৰ্থাৎ যদি এতিয়াও কোনোবাই অনলাইন আবেদন কৰিম বুলি ভাবি আছে তো তেখেতলোকৰ হাতত এতিয়াও যথেষ্টখিনি সময় আছে, তো তোমালোকে অতি সোনকালে আবেদন কৰি দিয়া। তো ইয়াৰ জৰিয়তে কি হ'ব চোৱা, তো লাষ্ট ডেট যিহেতু বঢ়াই দিয়া হৈছে গতিকে ৰিজাল্টৰ ক্ষেত্ৰত পুনৰবাৰ পলম হ'ব। তো 22 ছেপ্টেম্বৰ যিহেতু তাৰ আকৌ 1-1.5 মাহ, অৰ্থাৎ তোমালোকৰ নৱেম্বৰ বা ডিচেম্বৰ মাহলৈ সেই ৰিজাল্টটো পষ্টপ'ন হৈ যাব এতিয়া, ঠিক আছে। এইটো যোনে ৰিজাল্ট ৱেইট কৰি আছে তেখেতলোকৰ কাৰণে অলপমান বেয়া খবৰ আৰু। তো এতিয়া আমি চাওঁ যে যিবিলাক বাহিৰৰ যি ৰিজাল্টবিলাক দিছে তাৰ কাট অফ মাৰ্কটো কিমান গৈছে। তো ইয়াৰ কাৰণে তোমালোকে যি লেফ্ট হেণ্ড ছাইডৰ একেবাৰে ছাইডৰ কৰ্ণাৰত তোমালোকে লিখা আছে দিল্লীৰ 176টা, হিমাচল প্ৰদেশ 757টা, ঝাৰখণ্ড 804টা, উৰিষ্যা 4392টা, এনেকৈ যিবিলাক পোষ্ট আছে তো সেই ৰিজাল্টটো আমি চাই ল'ম। তো ইয়াৰ কাৰণে তোমালোকে চিম্পলি ক্লিক কৰিব লাগিব, আৰু ক্লিক কৰিলে এটা PDF ফাইল ডাউনলোড হ'ব। মই PDF ফাইলটো তোমালোকক ডাউনলোড কৰি থৈছোঁ, গতিকে আমি চাওঁচোন কিমান কাট অফ মাৰ্ক গৈ আছে। এইখন হৈছে যে চিলেকশ্যন লিষ্ট অফ গ্ৰামীণ ডাক সেৱক ফৰ হিমাচল প্ৰদেশ। এখন হিমাচল প্ৰদেশৰ লিষ্টখন হয়। ইয়াত তোমাৰ কলমকেইটা দিছে চিৰিয়েল নম্বৰ, ডিভিজন, হেডকোৱাৰ্টাৰ নেম, তাৰপাছত তোমালোকৰ BO নেম, তাৰপাছত পোষ্ট নেম, তাৰপাছত কেটেগৰী কোনটো হয়, এনেকৈ তোমালোকৰ কলমকেইটা দিয়া হৈছে। তো ইয়াত যদি আমি চাওঁ একেবাৰে ৰাইট হেণ্ড ছাইডৰ ফালে তোমালোকৰ ইয়াত চিলেক্টেড কেণ্ডিডেট উইথ পাৰ্চেণ্টেজ যি অৰ্থাৎ কাট অফ মাৰ্ক তোমালোকে ইয়াত দেখিবলৈ পাবা। এই প্ৰথমটো আছে 95, 95, 96, এনেকৈ তোমালোকৰ 95 গৈ আছে। তো যিমানবিলাক আছে সেই সকলোবিলাক তোমালোকৰ 90 ওপৰতে আছে। তো ইয়াত তোমালোকে দেখিবলৈ পাইছা এটা 87ৰো কোনোবা এটা আছে, এইটো তোমালোকৰ বিশাল ধীমান এই SC কাষ্টৰ হয়। তো ইয়াৰ 87% আছে। ঠিক তেনেকৈ ইয়াৰ তোমালোকে যিমানবিলাক চাবা 95 বা 80 ওপৰতে আছে। তো 70 তলত ইমান দেখা নাই। এতিয়া আমি যি নিউ দিল্লীৰ তোমালোকৰ লিষ্টখন হয় সেই লিষ্টখন চাই ইয়াত তোমাৰ দিছে 89 আছে, 89, 93 এনেকৈ আছে কিছুমান। তো 70 তলত নায়েই। তো আমি চাওঁ আহাচোন যে যি নিউ দিল্লীৰ লিষ্টখন হয় সেইখন চাই লওঁ। এইখন হৈছে চিলেকশ্যন লিষ্ট অফ গ্ৰামীণ ডাক সেৱক ফৰ দিল্লী চাৰ্কুলাৰ। তো ইয়াত তোমালোকৰ ছেম ডিভিজন এইবিলাক তোমালোকৰ দিয়া আছে। তো একেবাৰে ৰাইট হেণ্ড ছাইডৰ ফালে যিবিলাক চিলেক্টেড কেণ্ডিডেট উইথ পাৰ্চেণ্টেজ নাম্বাৰ দিয়া আছে, প্ৰথমটো আছে তোমালোকৰ 97%, থাৰ্ড নম্বৰটো একেবাৰে 99%ই আছে, তাৰপিছত 95, 95, 95, 97, 95 তো এনেকৈ গৈছে। আৰু যদি আমি একেবাৰে শেষৰলৈকেও চাওঁ, একেবাৰে শেষৰ পেজটোও চাওঁ, তো ইয়াতো তোমাৰ সেই ছেম 93, 97, 97, 97 এনেকৈ আছে। তো এয়াই হৈছে তোমালোকৰ কাট অফ মাৰ্ক। যদিও চিন্তা কৰিব নালাগে, কাৰণ দিল্লী বা হিমাচল প্ৰদেশৰ এডুকেশ্যন ছিষ্টেমটোৰ লগত আমাৰ অসমৰ যথেষ্টখিনি পাৰ্থক্য আছে। তো অসমৰ ক্ষেত্ৰত হয়তো অকণমান কম পাৰ্চেণ্টেজৰ ক্ষেত্ৰতো কাট অফ মাৰ্ক থাকিবলৈ পাৰে। গতিকে আশা কৰোঁ ৰিজাল্টৰ আমি সকলোবিলাক ডিটেইলছ গম পাম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰি দিবা, আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটোলৈ ভিজিট কৰিছা তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ ইমানেই, ধন্যবাদ।